নমস্কাৰ বন্ধুসকল, কেনে আছে? আকৌ নতুন এটা লাভ ষ্টৰী লৈ তোমালোকৰ মাজত উপস্থিত হ'লোঁ। আশা কৰোঁ তোমালোকে ভালে আছা। আজি লাভ ষ্টৰীটো পঠিয়াইছে ভকতপাৰাৰ পৰা মিণ্টু প্ৰিয়ামে। আজি লাভ ষ্টৰীটো বহুত দুখ লগা হয়। মানে ছোৱালীজনীক মাক দেউতাকে জোৰ কৰি অন্য এজন ল'ৰাৰ লগত বিয়া পাতি দিয়ে। চ' আহকচোন আজি লাভ ষ্টৰীটো আৰম্ভ কৰোঁ। তেওঁ লিখিছে, একেখন স্কুলতে পঢ়িছিলোঁ যদিও আমাৰ মাজত মাত বোল হোৱা নাছিল, যিহেতু তাই ক্লাছ 6ত পঢ়িছিল আৰু মই ক্লাছ 7ত পঢ়িছিলোঁ। কিন্তু লাহে লাহে ডাঙৰ হৈ যেতিয়া ক্লাছ 10 পাইছিলোঁগৈ, তেতিয়া তাই এদিন নেদেখাকৈ থাকিব পৰা নাছিলোঁ আৰু ভাল পাওঁ বুলিও ক'ব পৰা নাছিলোঁ, যিহেতু আগত এটা প্ৰকাণ্ড পৰীক্ষা আহি আছিল। HSLC ৰিজাল্ট দিয়াৰ পিছতেই 2016 চনৰ 16 আগষ্ট তাৰিখে তাইৰ জেঠীয়েকৰ ছোৱালীজনীৰ আগত কৈ পঠিয়ালোঁ যে মই তাইক ভাল পাওঁ বুলি। আগতে তেনেকুৱাই আছিল, যেতিয়া চবৰে হাতত মোবাইল নাছিল, আৰু আজিকালি চবৰে হাতত মোবাইল থাকে, চব হোৱাটছআপ, ফেচবুক তেনেকৈ ক'ব পাৰি। আগতে কাৰোবাৰ আগত কৈ পঠিয়াব লগা আছিল। তাৰপিছত ৰিজাল্ট আহিল যে তাই ভাবি চাই উত্তৰ ক'ম বুলি কৈছে। ছোৱালীজনী অলপ সময় ল'লে, সময় লোৱাটো জৰুৰী হয়। চ' তাৰপিছত তেওঁ লিখিছে, ভয়ো লাগিছিল, লাজো লাগিছিল, কি বুলিবা ভাবে। এনেতে 23 আগষ্টৰ দিনা সন্ধিয়া আননোন নাম্বাৰ এটাৰ পৰা মোলৈ এটা কল আহিল। ফোনটো ৰিচিভ কৰিলোঁ, কিন্তু একো উত্তৰ নাপাই মোৰ খং উঠি গ'ল। সেয়েহে মই খঙতেই ক'লোঁ, হেল্ল', কোন হয়নো? ফোন কৰি কথা নকোৱা কিয়? কিয় ফোন কৰা যদি কথাই নকোৱা? হেল্ল', মইহে। তুমি যে সেইদিনা মোক ভাল পাওঁ বুলি কৈছিলা, সেইজনী ছোৱালী। অ', তুমিহে। কিয় বা ফোন কৰিলে পিছে? ময়ো তোমাক ভাল পাওঁ। কি? মই জানিছিলোঁৱে তুমি যে মোক ভাল পাওঁ বুলি ক'বা। এতিয়া বাই হা, মায়ে গালি পাৰিব। অ'কে, বাই। তাই সেইদিনা ভাল পাওঁ বুলি কোৱাত কিমান সুখী হৈছিলোঁ একমাত্ৰ মই গম পাইছিলোঁ। তাৰপিছত লিখিছে, সেইদিনাখন ৰাতিটো টোপনি নাহিল, নাজানো কিয়। এনেদৰে 2 ইয়াৰ্ছ পাৰ কৰিলোঁ। HSৰ এটা বছৰ তাইৰ লগত হাঁহি ধেমালিৰে পাৰ কৰিলোঁ। আমাৰ লগৰবিলাকে লাহে লাহে কথাবোৰ গম পালে। লগৰবোৰে যেতিয়া প্ৰথমতে কথাবিলাক গম নাপায়, লাহে লাহে যেতিয়া কথাবোৰ গম পায়, যেতিয়া জোকায় বা কিবা কৰে, হাঁহে, সেইবোৰ কৰিলে তোমালোকৰ কেনেকুৱা লাগিছিল? লাজ লাগিছিল নে? কমেণ্ট কৰি জনাবা। এনেকৈ হাঁহি ফূৰ্তি কৰি থকাৰ মাজতেই আমাৰ জীৱনলৈ এজাক ডাঙৰ ধুমুহা আহিল। সেই ধুমুহাজাকে আমাৰ যেন সকলো সপোন চূৰ্ণ বিচূৰ্ণ কৰি উৰুৱাই লৈ গ'ল। আমাৰ কথাবোৰ সিহঁতৰ মাক দেউতাকে লাহে লাহে গম পালে। দেউতাকে তাইৰ বাবে তেজপুৰৰ ল'ৰা এজনো ঠিক কৰিলে। তাই বহুত কান্দিলে। তাই মাক দেউতাকৰ কথাত মান্তি হোৱা নাছিল। কিন্তু মাজনী, মই এইবোৰ কি শুনিছোঁ? আৰু যাতে নাবাঢ়া তই। মই তোৰ কাৰণে এজন ল'ৰা চাইছোঁ, তই তেওঁৰ লগতে বিয়া হ'ব লাগিব। মই তাক বহুত ভাল পাওঁ, সিও মোক বহুত ভাল পায়। মই তাক বেলেগৰ লগত বিয়া হ'ব নোৱাৰোঁ দেউতা। তই যদি দেউতাৰে আৰু মোৰ কথা নুশুন, তেনেহ'লে মোৰ মৰা মোক দি। কথাবোৰ শুনি মোৰ বহুত বেয়া লাগিছিল। ইফালে আমাৰ HS এক্সাম আহি পালে, চ' এক্সামো ভাল কৰিব লাগিব। ঘৰৰ পৰা সকলোৱে জোৰ দি আছে যে এক্সাম ভাল কৰিব লাগে। সকলো কথা বাদ দি পঢ়াত লাগি গ'লোঁ। এক্সাম শেষ হ'ল। এক্সামৰ পিছত গম পালোঁ যে তাই সেই দেউতাকে চাই দিয়া ল'ৰাজনৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি উঠিছে। চ' এদিন মই তাইক ফোন কৰিলোঁ। তাই বহুত কান্দিলে, মোৰো বহুত দুখ লাগিছিল। কিন্তু তাই কৈছিল যে এইবোৰ চব তাই মাক দেউতাকৰ বাধ্যত পৰিহে কৰিব লগা হৈছে, আৰু মই এনেতে ফোনটো যে যদি তাই মাক দেউতাকৰ কথা নুশুনে, তেতিয়াহ'লে ছোৱালীজনী মাক মৰি যাম বুলি কৈছিল। চ' তাই মাক দেউতাকৰ কথা শুনিবই লাগিব, ডেফিনেটলি শুনিব। এইটো কথা সকলোৱে জানে যে মা দেউতাক কষ্ট দি কেতিয়াও নিজে সুখী হ'ব নোৱাৰি। ঘৰৰ মানুহে সিহঁতৰ সম্পৰ্কটো যিহেতু অলপো মানি লোৱা নাছিল, ছোৱালীজনীৰ মাক দেউতাকে যিহেতু সিহঁতৰ সম্পৰ্কটো ছাপোৰ্ট কৰা নাছিল, চ' ছোৱালীজনীয়ে মোৰ বোধেৰে ঠিকেই কৰিলে। বহুত ভাল পাইছিলোঁ তাইক, কিন্তু প্ৰাপ্তিৰ অৰ্থই কেৱল প্ৰেম নহয়, ত্যাগৰ আন এটা নামো প্ৰেম। আৰু শেষত মিণ্টু লিখিছে, বৰ্তমান তাই য'তে আছে ত'তে যাতে ভালে থাকে, ভগৱানৰ ওচৰত এয়াই মোৰ প্ৰাৰ্থনা। চ' বন্ধুসকল, আজিলৈ লাভ ষ্টৰীটো ইমানেই। লাভ ষ্টৰীটো শুনি যদি অলপ হ'লেও ভাল লাগিল, তেনেহ'লে এটা লাইক কৰি দিবা।
আৰু কমেণ্ট কৰি জনাবা কেনে পালা আৰু যদি তোমালোকে লাভ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰা তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ ফেচবুক ইনষ্টাগ্ৰামৰ ID দিয়া আছে তো তাতে মোক মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই কৰিম আৰু লাভ ষ্টৰীটো প্লিজ এটা সকলোৱে শ্বেয়াৰ কৰি দিবা যিকোনো হোৱাটছআপ ফেচবুকৰ গ্ৰুপত তোমালোকে লাভ ষ্টৰী শ্বেয়াৰ কৰি দিয়া যাতে সেই ছোৱালীজনীয়ে লাভ ষ্টৰীটো পায় শেষত কওঁ মিণ্টু প্ৰিয়াম তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ তুমি লাভ ষ্টৰীটো শ্বেয়াৰ কৰাৰ কাৰণে আৰু তুমি নিশ্চয় এজনী ভাল ছোৱালী পাবা মোৰ বিশ্বাস আছে চ' আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই